নমস্কাৰ, মোৰ নাম দীক্ষিতা বৰা, মোৰ ঘৰ শিৱসাগৰত। প্ৰথমতে মই সংগীত কানন লখিমপুৰৰ সমূহ কৰ্মকৰ্তাক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান সমগ্ৰ পৃথিৱীত কোভিড-19 যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, তাৰ পৰা অসম ব্যতিক্ৰম নহয়। এই ভয়াৱহ পৰিস্থিতি তথা লকডাউনৰ সময়ছোৱাত সংগীত কানন লখিমপুৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনলাইনৰ যোগেদি এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানে অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতাত ব্ৰতী কৰাই মনৰ বিকাশ সাধনত যথেষ্ট অৰিহণা যোগাইছে। অনুষ্ঠানৰ মুখ্য ব্যক্তি শ্ৰীযুত দেৱদত্ত ছাৰ, নৱনীতা বাইদেউ, প্ৰতিযোগিতাৰ বিচাৰকসকলকে আদি কৰি সকলো সদস্যৰ একান্ত প্ৰচেষ্টাত অনুষ্ঠানটিয়ে চূড়ান্ত ৰূপ পাইছে। মোৰ সংগীত জগতৰ গুৰু ৰণ কোঁৱৰ ছাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাত সুবিধা কৰি দিয়াত তেখেতলৈও মোৰ প্ৰণিপাত জনাইছোঁ। সেয়েহে সকলোকে কওঁ, এনে পৰিস্থিতিৰ সময়ত ঘৰতে থাকক আৰু সুৰক্ষিত থাকক। পুনৰবাৰ মই সংগীত কানন লখিমপুৰৰ সমূহ কৰ্মকৰ্তালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে যাতে এনে অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ কৃষ্টিৰ পথাৰত বাট বোলাবলৈ সুবিধা কৰি দিয়ে। সদৌ শেষত এই অনুষ্ঠানৰ সংগীত প্ৰতিযোগিতাত মই শ্ৰেষ্ঠ পুৰস্কাৰ দখল কৰিবলৈ সক্ষম হোৱাত এটি গীতেৰে সামৰণি মাৰিছোঁ। এই গীতটি শ্ৰদ্ধাৰ ডক্টৰ সংগীতা কাকতি বাইদেৱে গাইছে। মামা ৰে সা নি সা ৰে মা পা নি নি পা মা ৰে মা পা নি সা পা নি সা ৰে মামা ৰে সা নি নি পা মা ৰে সা নি সা মা পা নি নি সা মা পা নি নি সা মা পা নি নি সা বৰষা বৰষা শীত ধৰা শীত ধৰা সেউজৰ বল খানি প্ৰকৃতি সাজে সেউজৰ বল খানি সেউজৰ বল খানি প্ৰকৃতি সাজে ৰিম ঝিম লৈ লাহে হালে জালে নাচে তৰুলতা হালে জালে নাচে তৰুলতা
ধৰা শীত ধৰা। ধন্যবাদ।